Good morning everyone. সকলোকৈ লুকুমলি ব্লগ লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত আকৌ মই ওলাইছোঁ, প্ৰথমতে আৰম্ভণি কৰিছোঁ দেই। আজি পুৱাই যিটো গৰম দিছে মানে দেখিয়ে অবাক লাগিছে, কিয়নো যিটো ৰ'দ দিছে ভয়ে লাগিছে। মই এতিয়াও ঘামিয়ে আছোঁ, দেখিছে কেনেকুৱা গৰম। আৰু আজি পুৱাই আমাৰ ৰান্ধনীয়েনো কিনো বনাই আছে ভিতৰত দেখিছেনে? অকণ চাগে দেখিছে, কি বনাইছে চাওঁগৈ ব'লকচোন। এয়া দেখিছেনে, ইমান গৰমতো মই বনাই আছোঁ লুচি, ফুলা লুচি ৰাতিপুৱা খাবৰ কাৰণে। লুচি আৰু ভাজি বনাই আছোঁ। একদম ঘামি অৱস্থা নাইকিয়া হৈ গৈছে, তথাপিও মোৰ ওচৰত আহি পেলাই এয়া ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। আৰু আপোনালোককো দেখাইছোঁ, চাওকচোন কেনেকৈ ইমান কষ্টকৈ কাম কৰি আছোঁ। এইটো মই কৈছিলোঁ কিবা এটা বস্তু বনাই আছোঁ বুলি। এইটো হ'ল ৰঙালাও ভাজি। এই ৰঙালাও ভাজি তাৰপিছত থাকিব আমলেট এটা থাকিব লগত। আমলেট খাবলৈ দিম নাই? আপোনাক শুনিলে দিম নাই হেনো। মই সুধিলোঁ ডিমৰ কথা ক'লোঁ যে দিম নাই বুলি কৈ থৈ দিলে। মানে আছিলে খাই থৈ দিলে, যি ডিম আছিল। তুমি খাই থৈ দিলা ন ডিম? কেতিয়া? অঁ গম পালে। এতিয়া চাওক ইয়াতে পুৰি দি আছে পুৰা। কেনেকৈ নোৱাৰে বেলেগেও নোৱাৰে এনেকৈ ফুলা লুচি বনাব, মই দেখাও নাই। ফুলিছে তথাপিও উন্নত আহিব পাৰে নহয়। ৰুটি ফুলা নাই, এনেই কৈছোঁ। এই চাওক ৰুটি ফুলি আছে পুৰা। ৰুটি ফুলাই বনাই থৈছে। পুৰি আৰু এয়া পুৰি আৰু ৰঙালাও ভাজি একদম পুৰা ডকচি দিম। দেখিছে কি ভয়ংকৰ ৰ'দ, এয়া একদম ইমানেই ভয়ংকৰ ৰ'দ দেখি আচৰিত লাগি গৈছে আমাৰ ৰ'দ দেখি। বাপৰে বাপ, আজি ৰ'দ, আজি পুৱাই যিটো ৰ'দ দিছে একদম অবাক আমি। পুৰি আৰু ৰঙালাও চব্জি হৈ গ'ল। আপোনালোকে দেখিছে মানুহজনীয়ে খুব গৰমত ঘামি জামি বনাইছে, বেয়াও লাগে। তেওঁ নেখালেও নহ'ব। মোক এই 3টা দিছে দেই, এই 3টা মোৰ চৰিয়া দিছে আৰু তেওঁ ভাগ এইটো দেখিছে নহয়। চ' আমি এতিয়া খাওঁ দেই।